নমস্কাৰ, মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি মই আপোনালোকৰ লগত মই চোৱা এনেকুৱা এজন ৰোগীৰ লগত চিনাকি কৰি দিম, যিজন ৰোগীয়ে আজিৰ পৰা 1 বছৰ আগত বিচনাতে কটাবলগীয়া হৈছিল। তেওঁৰ ভৰি দুখন পুৰা পেৰালাইচিছ হৈছিলে, না তেওঁৰ ভৰি দুখনৰ কোনো চেঞ্চ আছিলে, না তেওঁ বিচনাত লৰচৰ কৰিব পাৰিছিল, তেওঁ একোৱে কৰিব পৰা নাছিলে। তেওঁৰ পিঠিৰ ৰাজহৰত বন টিবি হৈছিলে, মানে তেওঁৰ পিঠিৰ D11ত বন টিবি হৈছিল, যাৰ ফলত স্পাইনেল কৰ্ড পুৰা ব্লক হৈ গৈছিল। আৰু তাৰপিছত তেওঁৰ সেই D11 পইণ্টৰ পৰা ভৰিলৈ কোনো ধৰণৰ ছিগনেল অহা নাছিল, লগতে তেওঁৰ ভৰিফালে অহা সকলোবোৰ নাৰ্ভ ব্লক হৈ গৈছিল। সেই গতিকে তেওঁৰ ভৰি দুখন পুৰা পেৰালাইচিছ হৈ গৈছিল। আহকচোন এতিয়া মই আপোনালোকক তেওঁৰ লগত চিনাকি কৰি দিম। আপোনাৰ নামটো কওকচোন। মোৰ নাম মোহাম্মদ ফাইজ আলী। কওকচোন আপোনাৰ কেনেকৈ কি হ'ল? মোটামুটি মোৰ এটা বেমাৰ আছিলে, কি বোলে পেটত কি বোলে এইটো বেমাৰ অপাৰেশ্যন হোৱাৰ পিছত কিন্তু বেমাৰটো ভাল পালোঁ, চিকিৎসা নাই কলকাতা। বেমাৰটো ভাল পালোঁ, চিকিৎসা নাই। মাছ আনাটো চিকিৎসা নাই, বিৰাট অসুখ হৈ থাকে, খালি বিষাব এই মাছ হেৰি হাড় বুলি কয় মাছ সেই হাড়ডাল বিষ হৈ থাকে, বিষো থাকিব নোৱাৰি। মই সেই আমাৰ ওচৰতে ৰঙীয়া ষষ্ঠীত গ'লোঁ। তাত যেতিয়া গ'লোঁ, তাত মানে কিবা চালা ফটো কৰি পেলাই পোৱাৰ পিছতে কয় যে আপোনাৰ বটকুণ্ড খাইছে নেকি, ক'ৰবাত আপোনাৰ হেৰি হৈছে নেকি, বহুত কিবা কিবি পৰছি নেকি। মই নাই বুলি কৈছোঁ। হোৱাৰ পিছতে মোক ধৰি কৈছে নাই, ঔষধ দিলে আৰু এই কাৰেণ্ট থেৰাপি দিছে। মানে ইলেক্ট্ৰথেৰাপি, কাৰেণ্ট লগাই দিছে। কাৰেণ্ট লগাই দি পেলাই থেৰাপি দিছে, কৈছে যিমানেই দিয়ে সিমানেই মোৰ অসুখটো বাঢ়ে, যিমানেই দিয়ে সিমানেই হয়। লাষ্ট টাইম এজন বাইদেউ আছিল, বাইদেউজনে কৈছে মোক অমুক হেৰিটো নেটটো কৈছে কিয় আপুনি ডক্টৰটো বেছি জানে নেকি। বোলো মই যেতিয়া অসুবিধা পাওঁ বা কষ্ট পাওঁ মই মেডাল এনেকৈ ধৰি মই প্ৰায় 2 মাহত গ'লোঁ। এই মানে হয় ৰাতিপুৱা যাওঁ, নহয় গধূলি যাওঁ, যাই পেলাই বিচাৰে এই কাৰেণ্ট থেৰাপিটো দিওঁ আৰু ঔষধটো খাই আছোঁ। বিষৰ টেবলেট দিছে, এগুলো ভাল। ছেকেণ্ড টাইম আৰু বিচাৰ নাই, যেতিয়া ভাল নাপাওঁ, ভাল নাপাৱাৰ পিছত বিষটো কমা নাছিল। নাই বিষ কমাই নাই। তাৰপিছত তেতিয়া ভৰিত কিবা প্ৰব্লেম আছিল নে আপোনাৰ? তেতিয়া একো নাছিল। একো নাছিল। তেতিয়া কিন্তু কঁকালতে বিষ আছিল। কঁকালতে বিষ আছিল, কঁকাল মানে পিঠিত বিষ আছিল। পিঠিত বিষ আছিল। ভৰি কেনে পুৰা হেৰি আছে আৰু বুজিছে না, মই পুৰা অহা যোৱা পাক চলা ফুৰা কৰিব পাৰোঁ। সুন্দৰভাৱে আছিল। ভাবিলোঁ পিছে বেমাৰটো ধৰাই পৰা নাই। ছেকেণ্ড টাইম হোৱাৰ পিছত মই মাজত হতাশ হৈ যাই আছোঁ, বেছি হতাশ হৈ যাই আছোঁ। লগে লগে আমাৰ ভাগিন এটা আছে, তেওঁ খবৰ দিলোঁ। তেওঁ খবৰ দিয়াৰ তেওঁ আহি চেন্নাই মোক চিগনেট লৈ গৈছিল। চেন্নাই চেন্নাইত তাতে মানে চবখিনি পৰীক্ষা কৰা গৈছে, চিটি স্কেন কৰা গৈছে, আপোনাৰ তেজৰ হেৰিটো কৰা গৈছে, অলবডি চেকআপ কৰা গৈছে। আপুনি ভালে খোজকাঢ়ি গৈছে? ভালে চলি আছোঁ, কিন্তু বিষটো আছে। বিহুত তাৰমানে মই থিয় হৈ থাকিব বা বহি থাকিব নহয়, এনেই আৰু য'ত পিছত চলি আছোঁ, ভৰিৰে খোজকাঢ়ি আছোঁ। এনেকুৱাকৈ যেতিয়া গোটেইকেইটা পৰীক্ষা কৰিলোঁ, তাতে ধৰা পৰিছে যে কৈছে আপোনাৰ বন টিবি হৈছিল। বন টিবি মানে হাড়ৰ মাজত যি টিবি হয়, সেইটো টিবি হৈছে। সেইটো একেবাৰে ৰেয়াৰ হয়, প্ৰায় 1000 মানুহৰ ভিতৰত মাত্ৰ এজনৰে হয়। একেবাৰে ৰেয়াৰ বেমাৰ হয় বন টিবি। আপোনালোকে জানে যে টিবি লাঞ্চত হয়, কিন্তু এনেকুৱা এটা টিবি আছে যিটো বনত হয়, মানে আমাৰ হাড়ৰ ভিতৰত হয়। তেওঁৰ সেইটোৱে হৈছিল। কওকচোন তাৰপিছত? তাৰপিছত হেৰি ডক্টৰে ক'লে যে ইয়াতে অপাৰেশ্যন কৰিব লাগিলে 4 লাখ মান টকা যাব আপোনাৰ, আৰু ভাড়া কৰিব লাগে চেন্নাই থাকিব লাগিব। মানে অপাৰেশ্যনটো 4 লাখৰ, বাকী চব হেৰি তাৰে ভিতৰত ডক্টৰ বাইদেউ কৈছে হেৰি কৰক আপুনি, আপোনাৰ ঘৰ ক'ত? মই বোলে কৈছে যে গুৱাহাটী অসমত। কৈছে আপুনি তালৈ যাওক, যাই কৈছে আমাৰ এখন ভাল হস্পিটেলত প্ৰাইভেট হস্পিটেলত সোমাই পেলাই কৈছে নাই তাতে চিকিৎসা কৰক, আপুনি সোনকালে ভাল হ'ব। চৰকাৰী তাতে কৰিলে অলপ আপোনাৰ লেট মাৰোঁ, ভাল হ'ব কৈছে না আপুনি লেট মাৰোঁ। মই সেই হিচাপে কৈছে আহি ধৰক ৰহমান হস্পিটেল কৈছে চানমাৰী, ৰহমান হস্পিটেলত আহি পেলাই তাৰমানে তাতে এডমিট ল'লোঁ, লৈ কিন্তু তাতেই বৰ্তমান 2000 অৱস্থাটো কেনেকুৱা আপোনাৰ? 2023 তেতিয়া একেবাৰে বেয়া। তেতিয়া খোজ চোজ কাঢ়িব পৰা হৈছিল? খোজটো মই কাঢ়ি আছোঁ, কিন্তু বিষটোত তেতিয়া ভৰিলৈকে গৈছে আপোনাৰ? সৰ্বহৰি লৈছে বিষটো, পিছত সৰ্বহৰি খোজ কাঢ়িলেও মই তাৰমানে সহ্য কৰি আছোঁ, সৰ্বহৰি লৈ গৈছে।
এটা কথা আছে পিছত ৰগৰ হস্পিটেলত যোৱাৰ পিছত তাৰমানে এটা বেজি দিলি চব নৰ্মেল হৈ যায় বেজিটো দিয়া মানে আহি পেলাই যেতিয়া মানে চালা চাই পেলাই কৈছে এইটো বেমাৰ তাৰ চেন্নাইলৈকে যাব লাগিব ইয়াতেই চাব পাৰে একে আহিলে আমাক হেৰি চিনি নাপাওঁ তাতে সেটা হতে হতে বুঝছে নাই এটা বেজি মারি দিলে বেজি মারার পিছত আর আমার তখন ফেনে হয় তার মানে ঘুমাই থাকা মানুষ বহি গেছে এরা কৈছে বিষ দিলো আপনি কৈছে বিছনাত এক সপ্তাহ থাকতে লর সর করবেন পেশা পায়খানা খাওয়া লোৱা জাহাবি সব তাতে আপনি লরসর করবেন লরসর করবেন নরম বলে থাকিল তার এক সপ্তাহ ঘর পাইলো ঘৰত আহি কৈছে মানে এটা তাৰমানে দেহাৰ নখ পৰ্যন্ত বিষিছে ঘৰত আহোঁতে এটা এটা লগিছে নাই পৰিয়ালে আৰু মানে যোগাযোগ কৰি পেলাই আকৌ লগিছে তাতে এনেকুৱাকৈ তাত 13 দিন থাকিলো এইবাৰ তাৰপিছত আহিলো আৰু খুব অসুখ হ'ল বুজিছা নাই তাৰমানে বিষটো হেৰিটো খাটি হোৱা নাই অপাৰেশ্যন কৰিম বুলি ক'লা তাৰপৰা মোক কেতিয়া লগ পালে আপুনি ফিজিঅথেৰাপি তাৰপাছত কি যায় লাষ্ট টাইম আৰু বেমাৰটো যদিও গৈছে আৰু বিষ চিষ হাবি যদি এইবিলাখন চব কমিল কমাৰ পিছত কৈছে কৈছে আৰু এতিয়া পেৰালাইচিছত পৰি গ'ল এতিয়া মোক কৈছে যে ভৰিখন দাঙি দিয়ক ভৰি দাঙিব নোৱাৰোঁ জপৰি হেড মানে লাৰি দিয়ক লাৰিব নোৱাৰোঁ কৈছে নাই যেতিয়া এই লাৰিব নোৱাৰোঁ তেতিয়া কৈছে যে কৈছে নাই হেৰি কৰক আপুনি ঘৰত যাওক ওচৰত যেতিয়া কোনোবা ফিজিঅথেৰাপি কৰা মানুহ আছে তেখেতলৈ যোগাযোগ কৰি পেলাই আপুনি হেৰি কৰক ফিজিঅথেৰাপি কৈছে নাই কৈছে যে আপুনি ঘৰত যায় কৈছে নাই তাৰ ওচৰত যে তেনেকুৱা হেৰি আছে আপুনি হেৰি কৰি ল'ব সেই বিচৰা খচৰা কৰোঁতে তোমাকে পইচা নাই 1 বছৰ তাৰমানে 2024টো বিচনাৰ পৰা উঠিব পৰা নাই মানে এই ভাগত ল'ব পৰা এই ভাগত দিছে পুৰা চিট হৈ ঘুমাইছোঁ 1 বছৰ 1 বছৰ 2 মাহ তাৰপিছত বিচনা তেতিয়া কিবা মেচিনত থেৰাপি লৈছিল নেকি আপুনি বৰ্তমান নাই তেতিয়াতো লোৱা নাছিল নাই যেতিয়া পাই তোমাৰ চিকিৎসা লোৱা গৈছে তেতিয়াৰ পৰা এতিয়ালৈকে সেই কাৰেণ্ট থেৰাপি বা এতিয়ালৈকে হেৰি বেছি কৰি নাই তেতিয়াৰ পৰা তাৰমানে আৰু ট্ৰিটমেণ্ট প্ৰচেছটো কওক ফিজিঅথেৰাপি কৰাৰ পিছত আপুনি কেনেকৈ কিমান মই প্ৰথমতে গৈছিলোঁ মানুহজন বাগান খলাব পৰা নাই আৰু অলপ লছ ছেকেণ্ড টাইম মানুহ কৈছোঁ মই উঠি বহিব পৰা হ'লোঁ বুজা নাই বহাৰ পিছতে আৰু দোকানত তেতিয়া মানুহ থাকে আৰু লাগি থাকে বুজা নাই বহাৰ পিছতে মোক তাৰমানে হাতত ধৰি গ'লে উঠাই দিয়া হ'ল ময়ো উঠিব পৰা হ'লোঁ কিন্তু এটা কথা যে হেৰি আছে এটা মোৰ এই বেল মাৰে থাকে কিন্তু বেল পাত থাকাই একেবাৰে বুজিছে নাই কঁকাল এফালে গেলি এফালে যায় এফালে গেলি এফালে যায় বুজিছা নাই বেল পাত থাকিলে আৰু বুজিছা নাই অলপ হেৰি হৈ থাকে চাফাই দিয়াত থাকে তাৰপিছত মই যেতিয়াই উঠোৱা মানে দুজনে দুটা কান্ধত ধৰি তুলি দিয়ে বুজিছা নাই আকৌ বহি দিয়ে আকৌ উঠাই দিয়ে এনেকুৱাকৈ বুজিছা নাই ভৰি হাত লাৰি বেদে বা ধৰক ভৰিখন ওপৰত দেখি দিয়া তুমুক কৰক অলপ লঠিয়াই দিয়া বুজিছা নাই এই ধৰণৰ কিছুমান ব্যায়াম যাতে বা প্ৰশ্ৰয় দিয়া বা ওপৰত দেখি দিয়া বুজিছা নাই এইবিলাক ব্যায়ামৰ কাৰণে বুজিছা নাই মোৰ ধৰতো এই যিটো হেৰিৰ আছে মাছুলিখন অলপ চলাচল কৰিব পৰা হৈ যায় বুজিছা নাই অলপ চলাচল কৰিব পৰা হোৱাৰ লগে লগে অস্তি আৰু বুজিছা নাই মই নিজে থিয় হ'ব পৰা নিজে থিয় হ'ব পৰা হোৱাৰ লগে লগে মানে এনেকুৱা এটা হেৰিতে দোকানে দুটা মানুহ থাকিবলৈ কৈছে আপুনি খোজ কাঢ়ক মইতো খোজ কাঢ়িবই নাজানো কেনেকৈ খোজ কাঢ়িব লাগে মই পাহৰি গৈছোঁ কোনখন আগবাঢ়ি দিবলৈ ভৰি কোন কি অস্তি কৈছে নাই আৰু ঘৰৰ মানুহে হওক থেৰাপিয়াৰে হওক লগ লাগি গৈছে নাই পুৰা অলপ আগবাঢ়াইছে দেউতাই আজি দেখো চাকি কোনোবা যাওঁতে গৈছে নাই বেৰা ধৰি যাব পৰা হ'ল এনেকুৱাকৈ থেৰাপিৰ লগত কৈছে নাই তেওঁ যিখিনি মোৰ লগত কষ্ট কৰি দিছে আৰু এই কষ্টৰ বিনিময়ত কৈছে নাই এইটো সাৰ হ'ব পাৰিছোঁ বা যাব পাৰিছোঁ আজি হয়তো 2025 মই স্কুলত জইন কৰিছোঁ স্কুল কৰি আছে 2025 কৈছে নাই ফেব্ৰুৱাৰী মাহত 23 তাৰিখে জইন কৰিছোঁ কৈছে নাই মই কৈছিলোঁ আপোনাৰ 2023 ডিচেম্বৰৰ পৰা
প্ৰায় 1 বছৰ। 1 বছৰ বেছি হৈছে। 1 বছৰত আপুনি পুৰা ফিজিঅথেৰাপি কৰিছে? পুৰা ট্ৰিটমেণ্টত আছে? আছো। আপুনি মানে তেওঁ যিখিনি কথা ক'লে প্ৰথমতে ষ্টেপ বাই ষ্টেপ ৰিকভাৰী প্ৰচেছখিনি, সেই প্ৰচেছখিনি এদিনতে হোৱা প্ৰচেছ নহয়, সেইখিনি হওঁতে টাইম লাগিছে। এমাহত তেওঁ বহিব পৰা হৈছে, তাৰপিছত তেওঁ উঠিব পৰা হৈছে, খোজ কাঢ়িব পৰা হৈছে, গোটেইবিলাকত অলপ টাইম লাগিছে। প্ৰায় 1 বছৰৰ পৰা 1 বছৰ 2 মাহমান টাইম লগা হৈছে। মই প্ৰথমতে যেতিয়া হেৰি কৰিলোঁ, মই হুইল চেয়াৰত ঘূৰিলোঁ। মই অলপ কৈছে নাই হুইল চেয়াৰত খেলে মানে হয়তো মই নিজে অলপ যাওঁ। তাৰপিছত মই অৰ্কাৰ হিচাপে সেইডাল হেৰিডাল লৈছিলোঁ, সেইটোতো মই নিজে চলাচল কৰিব পাৰোঁ। থাৰ্ড টাইম হুইল চেয়াৰ নাহি মই এডাল হেৰি যি আছে এইটো কি বুলি কয়, ষ্টিক, এডাল ষ্টিক লৈ পেলাই এতিয়া বৰ্তমান চলি আছোঁ। সচৰাচৰ কিছু নাই ওপৰৰ পৰা ডাউনলোড আহিলে যেতিয়া সেইডাল ব্যৱহাৰ কৰোঁ, ডাউনলোড বা অফাৰলৈ গ'লে সেইডাল নৰ্মেলি সমান জাগাত যাব লাগে। নালাগে। এতিয়া কেনেকুৱা আপোনাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা বুলি কয়? ওপৰ ফালে চালিতো বেমাৰী বুলি নক'ব পাৰে, তলৰ ফালে হেমা বেমাৰী বুজিছা নাই। কাৰণ মোৰ বেমাৰটো আছিল আপোনাৰ বন টিবি, কিন্তু বন টিবি যাই বোলে আমাৰ পেৰালাইচিছত ফেলিছে। এতিয়া মই বন টিবিৰ চিকিৎসা কৰা নাই, এতিয়া পেৰালাইচিছ চিকিৎসা হৈ আছে। এতিয়া আপুনি কঁকালত বিষ বা ভৰিৰ তেনেকুৱা কিবা আছে নেকি? নাই, তাৰপৰা চাওক আপুনি উঠি পেলাই দেখাই দিয়কচোন। নাই, এনে একো নাই। ভৰিখন এনেকৈ দাঙি দিয়ক, এনেকৈ দাঙি দিয়ক অলপ, সেইফালেখন ভাঙিব পাৰে। এবাৰ খোজকাঢ়ি দেখাই দিয়কচোন চাওক। এবাৰ আৰু অলপ এইফালে হেৰি নাথাকে আৰু ভৰিৰ তলাখন অলপ জোন জোনে থাকে। এই ভৰিৰ তলাখন জোন জোনে থাকে। সচৰাচৰ মই ধৰক এনেকুৱাকে বহু সময় কৰি আগতে বোলে এনেকেই নহয়, ভৰিখন এনেকেই লৰাব বিচনাতে আছিলে আপুনি? এটা কথা আছে, বিষ্ণুৰ কাম আছে। আৰু মোৰ দৰে যে কোনোবাই ৰোগী আছে তেওঁলোকসকলকো মই অনুৰোধ কৰোঁ যে আপোনালোকৰ ইচ্ছা নাই ফিজিঅ'থেৰাপি বেছি হেৰি কৰিব, পইচা নাই, এনেকুৱা ৰোগী আৰু পাবই। মই যদি এই ব্যৱস্থাটো নকৰি পেলাই যদি হেলাতে থাকিলোহেঁতেন, আজি হয়তো মই বিছনাৰ জীয়াই থাকিলোঁ, যিহেতু বিছনাতে পৰি থাকিলোঁ, এই বিছনাতে পৰি থাকিব লাগিব। সেইকাৰণে কৈছোঁ কোনোবা যদি বন্ধু বা কোনো ভাই ভণ্টি এনেকুৱা ধৰণৰ ৰোগী আছে, তেওঁলোকে হেলা নকৰি ফিজিঅ'থেৰাপিৰ লগত যোগাযোগ কৰি গৈছে নাই এই বেমাৰটো নিৰাময় কৰাৰ কাৰণে তেখেতসকলে যাতে আগবাঢ়ি আহে।